क्यों दिखे मुझे तू सिरहाने मेरे, सोच के तेरी बातें हम मुस्कुराने लगे। हाय 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 क्यों दिखे मुझे तू सिरहाने में। নমস্কাৰ, মই প্ৰীতমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ অন্তত ট্ৰেইনেৰে যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু মই ইউটিউবত প্ৰথমবাৰৰ বাবে আহিছোঁ। সেইবাবে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন সকলোৱে আৰু মৰম চেনেহ আগবঢ়াই যেন। আজি ট্ৰেইনেৰে ক'ত কি যাত্ৰা আৰম্ভ কৰিম চাই থাকিব, আপোনালোকে শেষলৈকে চাই থাকিব। বগীনদী ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিম। নহ'লে সকলোৱে ৱেইট কৰি আছে, এনেদৰে বহি আছে। অলপ পাছতে ট্ৰেইন আহি আহি পাই গ'লোহি। এয়া বগীনদী ৰেলৱে ষ্টেচন। কথা কোৱা বেছি অভিজ্ঞতা নাই, ক'ৰবাত কেনেবাকৈ ভুল হ'ব পাৰে, ক্ষমা কৰি দিয়ে যেন, মৰম চেনেহ দি থাকিব। এয়া মোৰ লগত আহিছে দাদা আৰু এয়া ভাগিন। হাই কৈ দিয়া, হাই কৈ দিয়া। क्यों दिखे मुझे तू सिरहाने मेरे, सोच के तेरी बातें हम मुस्कुराने लगे। हाय 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 क्यों दिखे मुझे तू सिरहाने में। এয়া ট্ৰেইন আহি গৈছে, আমি অলপ পাছতে উঠিম। বৰষুণ, বহুত ডাঙৰ বৰষুণ দি আছে। এয়া পাই গ'লোহি। এয়া
হাৰমতি জনচং আমি এয়া চাৰিজনী আহি আছে এয়া বা হয় এয়া মুণ্ডা এয়া ভাগিন উঠি আহি বাছত আহি আছোঁ বাছত আৰু অকণমান সময় যাব লাগে পাই গ'লোহি টেম্পুত আহি